হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ ইউটিউব চেনেল চিৰজগমীয়ালৈ। আপোনালোক সকলোৱে গম পাইছে গোটেই বিশ্বতে এক বৈশ্বিক মহামাৰীয়ে আগুৰি ধৰিছে। সেই সময়তে অসমৰ এজন ব্যক্তিয়ে অক্লান্ত যোদ্ধা হিচাপে দিনে ৰাতিয়ে অহৰ্নিশে কষ্ট কৰিছে, বহুত কষ্ট কৰিছে দিনে ৰাতিয়ে। তো সেই ব্যক্তিজনৰ নাম হয়তো আপোনালোকক নতুনকৈ ক'ব নালাগে, আপোনালোক সকলোৱে গম পায়েই। তো সেই ব্যক্তিজনক আমি একো দিব পৰা নাই, জাষ্ট আমি কেৱল সেই তেখেতৰ কথাখিনি আমি মানি চলিব লাগে। তো তেখেতৰ ভাষাৰে প্ৰতুল এছ কলিতাই এটা কবিতা প্ৰস্তুত কৰিছে। তো বলক আমি সেই কবিতাটো শুনো। যদি ভাল লাগে কবিতাটো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। যদি ভাল লাগে কমেণ্ট কৰি জনাব কেনেকুৱা পালে, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো বলক কবিতাটো শুনো। মই HPSC কৰিছোঁ। হে মোৰ দেশৰ জনগণ, মই আকৌ কৈছোঁ, শেষবাৰলৈ হ'লেও মোৰ কথাবোৰ অলপ শুনচোন। কিমান বুজাম তহঁতক, কিমান বুজাম। নিদ্ৰাহীনতাৰ কবচ পিন্ধি একাকাৰ কৰিছোঁ দিন ৰাত। কাৰ বাবে? তহঁতৰ বাবে নহয় জানো? ময়োতো মানুহ, জীয়াই থকাৰ বাহনানো কাৰ নাই। তথাপিতো দৌৰিছোঁ, মাথো দৌৰিছোঁ, ভাগৰি কিন্তু পৰা নাই। কেৱল তহঁতৰ বাবে নহয় জানো? মাছ মঙহৰ জুতি ল'ব সময় বহুত পাবি, তাৰ আগত নিজক জীয়াইতো ৰাখ। তহঁত কিয় ইমান আকোৰ গোজ? সময়ে সময়ে খাকী পোচাক জ্বৰৰ আগত থকা মানৱতাখিনিকো তহঁতে ভেঙুচালি কৰিছ। যি মানৱতাই পৰিয়াল পৰিজনৰ পৰা দূৰত থাকি তহঁতৰ বাবেই ইফালৰ পৰা সিফাল দৌৰিছে, মাথো দৌৰিছে। বগা পোচাকৰ আঁৰত থকা সেই মানৱতাপূৰ্ণ জীৱনবোৰৰ কথা এবাৰো নেভাবা কিয়? আমিবোৰ মৰিছোঁ তহঁতৰ চিন্তাত, আৰু তহঁতবোৰ মৰিছ মাছ মঙহ দেশী বিদেশী সুৰাৰ চিন্তাত। লোভটোক লকডাউন দি নিজৰ জীৱনটোক জীয়াই থাকিবলৈ দেও বোপাইহঁত, নিজৰ জীৱনটোক জীয়াই থাকিবলৈ দে। সোণৰ অসমখনক ইমানকৈ ৰুগীয়া নকৰ, বৰ কষ্ট হ'ব তেনেকৈ চাবলৈ। মই জানো তহঁতৰে সহোদৰ নহ'ব। সহোদৰৰ কথাবোৰ এবাৰলৈ শুনচোন। তহঁতক হাতযোৰ কৰিছোঁ, মোৰ কষ্টবোৰ অথলে যাব নিদিবিচোন। মই আকৌ কৈছোঁ, শেষ সময়বোৰত সংগ দিবলৈ কিন্তু কাকোৱেই নাপাবি। হাস্পাতালৰ বিচনাখনকে সংগী কৰি যেতিয়া নিজক বিচাৰি ফুৰিবি, তেতিয়া কিন্তু মোক দুখ নিদিবি। সেয়েহে মই আকৌ কৈছোঁ, মোৰ কথাবোৰ এবাৰলৈ শুনচোন। মই তহঁতক হাতযোৰ কৰিছোঁ, মই তহঁতক হাতযোৰ কৰিছোঁ।